ভাৰতীয় দলৰ ৰান মেচিন নামে পৰিচিত এজন মহান খেলুৱৈ বিৰাট কোহলীয়ে দেওবাৰে MCG খেলপথাৰত পাকিস্তানৰ বিপক্ষে 82 ৰানৰ এটা সুন্দৰ ইনিংছ খেলিছিল আৰু বিৰাট কোহলীয়ে এইটো ইনিংছৰ বাবে ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ এইটো ইনিংছৰ বাবে প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড পাইছিল আৰু এইটো ইনিংছৰ জৰিয়তে বিৰাট কোহলীয়ে মহান খেলুৱৈ শচীন তেণ্ডুলকাৰৰ এটা ৰেকৰ্ড ভংগ কৰিলে। আচলতে বিৰাট কোহলী এতিয়া ভাৰতৰ বাবে ৱৰ্ল্ড কাপত সকলোতকৈ বেছিবাৰ 50 ৰান বনোৱা বা তাতকৈও অধিক ৰান বনোৱা খেলুৱৈ হিচাপে পৰিগণিত হ'ল। ইয়াৰ আগলৈকে এইটো ৰেকৰ্ড শচীন তেণ্ডুলকাৰৰ নামত আছিল, যিজনে 23 বাৰকৈ ৱৰ্ল্ড কাপত হাফ চেঞ্চুৰী মাৰিছিল। কিন্তু এইবাৰ ৱৰ্ল্ড কাপত বিৰাট কোহলীয়ে 24 বাৰকৈ হাফ চেঞ্চুৰী মাৰি এইটো ৰেকৰ্ড নিজৰ নামত কৰে আৰু লগতে বিৰাট কোহলীয়ে ICC টুৰ্ণামেণ্টছত পাকিস্তানৰ বিপক্ষে সৰ্বাধিক প্লেয়াৰ অফ দ্য মেচ জিকাৰ ক্ষেত্ৰতো শচীন তেণ্ডুলকাৰক চেৰ পেলালে। শচীন তেণ্ডুলকাৰে নিজৰ কেৰিয়াৰত পাকিস্তানৰ বিপক্ষে 3বাৰ প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড পাইছিল, কিন্তু বিৰাট কোহলীয়ে এইবাৰৰ সৈতে পাকিস্তানৰ বিপক্ষে 4 বাৰকৈ প্লেয়াৰ অফ দ্য মেচ নিজৰ নামত কৰে। এইটো ইনিংছৰ জৰিয়তে বিৰাট কোহলীয়ে শচীন তেণ্ডুলকাৰৰ এই দুটা ৰেকৰ্ড ভংগ কৰিলে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেললৈ প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।